নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ স্বাগতম জনাইছো আমাৰ এই নতুন চেনেলটিলৈ বন্ধু বান্ধৱীসকল যোৱাবাৰৰ প্ৰশ্ন আছিল প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি তো এই প্ৰশ্নটোৰ উত্তৰ বহুতে দিছে যোৱাবাৰৰ ভিডিঅ'টোত কমেন্ট কৰি তো তেওঁলোকৰ নাম মই ইয়াতে উল্লেখ কৰি দিছো দীপাংকৰ ভুয়ন সাহিদুল ইছলাম সত্যতাই প্ৰীতম ব্লক খাইৰুল জেকে আৰু নেকিবুল হুছেনে শুদ্ধ উত্তৰ দিয়াসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো আজিও থাকিব এই ভিডিঅ'টোৰ শেষত আপোনালোকলৈ এটা প্ৰশ্ন যদি আপোনালোকে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহলে আপোনালোকৰ নাম অহা ভিডিঅ'টোত উল্লেখ কৰা হ'ব তো আপোনালোকে কমেন্ট কৰিব একেবাৰে নাপাহৰিব আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে বন্ধু বান্ধৱীসকল প্ৰথম ভাৰতীয় মহিলা আইপিএছ বিষয়াগৰাকী কোন আছিল প্ৰথমতে দিয়া আছে কিৰণ দেৱী দ্বিতীয়তে দিয়া আছে সৰোজনী নাইডু আৰু একেবাৰে শেষত দিয়া আছে মেভিছ দান এই প্ৰশ্নবোৰৰ যদি আপোনালোকে শুদ্ধ এনসাৰবোৰ জানে তেতিয়াহলে ভিডিঅ'টোৰ তলত কমেন্ট কৰি জনাব আৰু ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে বন্ধু বান্ধৱীসকল অপচন নম্বৰ এ কিৰণ দেৱী 2 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল মহাভৈৰৱ মন্দিৰ কোনে সাজিছিল প্ৰথম দিয়া আছে ভগত দ্বিতীয়তে দিয়া আছে বান ৰজা তৃতীয়তে দিয়া আছে নৰনাৰায়ণ আৰু একেবাৰে শেষত দিয়া আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে অপচন নম্বৰ বি বান ৰজা 3 নম্বৰ প্ৰশ্নটো চাব গলে বন্ধু বান্ধৱীসকল অসমৰ আটাইতকৈ সৰু জিলাখন হল 2021 লোকপিয়ল অনুসৰি প্ৰথমতে দিয়া আছে মাজুলী দ্বিতীয়তে দিয়া আছে দক্ষিণ হালমাৰা মানকাছাৰ তৃতীয়তে দিয়া আছে কামৰূপ মহানগৰ জিলা আৰু একেবাৰে শেষত দিয়া আছে ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনসাৰটো যদি জানে আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে অপচন নম্বৰ বি দক্ষিণ হালমাৰা মানকাছাৰ তলত দিয়া আছে 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো চাব গলে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি প্ৰথমতে দিয়া আছে অপচন বনফুল দ্বিতীয়তে দিয়া আছে বিলাতৰ চিঠি তৃতীয়তে দিয়া আছে ধৰ্ম পুস্তক আৰু একেবাৰে শেষত দিয়া আছে ওপৰৰ এটাও নহয় তো ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ এ বনফুল 5 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফ কেতিয়া গঠন হৈছিল প্ৰথম দিয়া আছে 1965 চনত দ্বিতীয়তে দিয়া আছে 1962 আৰু একেবাৰে শেষত দিয়া আছে 1999 চনত ইয়াৰে যদি আপোনালোকে শুদ্ধ এনসাৰটো জানে নিশ্চয় এই ভিডিঅ'টোৰ তলত কমেন্ট কৰি জনাব আৰু ইয়াৰে শুদ্ধ এনসাৰটো মই কৈ দিছো অপচন নম্বৰ এ 1965 চনত সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ চমুকৈ ক'ব গলে বিএছএফ গঠন কৰা হৈছিল 6 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয় ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ এ ৰংখেৰ দ্বিতীয়তে দিয়া আছে সমাংকান তৃতীয়তে দিয়া আছে দহান পূজা আৰু একেবাৰে শেষত দিয়া আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে অপচন নম্বৰ বি সমাংকান 7 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল মামনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল কিমান চনত লাভ কৰিছিল প্ৰথম দিয়া আছে 2000 চনত দ্বিতীয়তে দিয়া আছে 1998 চনত তৃতীয়তে দিয়া আছে 1999 চনত আৰু একেবাৰে শেষত দিয়া আছে 2001 চনত ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে বন্ধু বান্ধৱীসকল অপচন নম্বৰ এ 2000 চনত 8 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল ৰঘুদেৱ কাৰ পুতেক আছিল প্ৰথম দিয়া আছে ভগত দ্বিতীয়তে দিয়া আছে নৰনাৰায়ণ তৃতীয়তে দিয়া আছে শিলাৰায় আৰু একেবাৰে শেষত দিয়া আছে ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে অপচন নম্বৰ সি শিলাৰায় 9 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল তলৰ কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায় প্ৰথম দিয়া আছে হেলিৰ ধূমকেতু দ্বিতীয়তে দিয়া আছে তাতলৰ ধূমকেতু তৃতীয়তে দিয়া আছে বিএলাৰ ধূমকেতু আৰু ইয়াৰে যদি শুদ্ধ এনসাৰটো জানে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে অপচন নম্বৰ এ হেলিৰ ধূমকেতু 9 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল অসমৰ ৰাজ্যিক গছৰ নাম কি প্ৰথমতে দিয়া আছে চেগুন দ্বিতীয়তে দিয়া আছে বাহ আৰু একেবাৰে শেষত দিয়া আছে হলং এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম অহা ভিডিঅ'টোত উল্লেখ কৰা হ'ব যদি আপোনালোকে ইয়াৰে শুদ্ধ এনসাৰটো জানে তেতিয়াহলে আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব একেবাৰে নাপাহৰিব আপোনালোকৰ নাম মই অহা ভিডিঅ'টোত উল্লেখ কৰি দিম তো ভিডিঅ'টো এইখিনি আছিল আজি যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক নিশ্চয় কৰিব আৰু আমাৰ এই চেনেলটিক আপোনালোকে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো টিপি থব একেবাৰে নাপাহৰিব তো পুনৰ লগ পাম বন্ধু বান্ধৱীসকল অহা কাইলৈ আজিলৈ বাই জয় আই অসম।